হয় নিশ্চয়কৈ যিহেতু সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান দেখিবলৈ পোৱা গৈছে আগবাৰিষাৰ বানৰ ব্যাপক তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু আজি পুৱাৰ ভাগতে যি মৰিগাঁৱৰ এই অঞ্চলটো যিটো অঞ্চলত আমি উপস্থিত আছো এই অঞ্চলৰ এখন চুইচ গেট আছিলে আৰু সেই চুইচ গেটখন বৰ্তমান কিছু ক্ষতি কৰি আচলতে বানে এক তীব্ৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো আমি আপোনালোকক দেখাই যাবলৈ যত্ন কৰিছো আৰু এয়া হৈছে বানৰ গতিবেগ আৰু এই যিটো বানৰ যিটো ৰূপ এই ৰূপে আচলতে এই অঞ্চলবাসীক আচলতে বৰ্তমান সময়ত শংকিত কৰি তুলিছে যে বৰ্তমান সময়ত তেওঁলোকৰ যিহেতু খুব কম সময়ৰ ভিতৰত এই বানে এক তীব্ৰ ৰূপ ধাৰণ কৰিছে গতিকে এই সময়ত এই অঞ্চলবাসীৰ বাবে এক আচলতে অতি আতংকময় হৈ পৰিছে কিয়নো বৰ্তমান সময়ত তেওঁলোকৰ যিহেতু সা সামগ্ৰীসমূহ তেওঁলোকে সুৰক্ষিত স্থানলৈ নিব লাগিব তেনেধৰণৰ বহু ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে বৰ্তমান শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট লোক অহা দেখিবলৈ পোৱা গৈছে ইয়াত আচলতে বানৰ যি তাণ্ডৱ এই বানৰ তাণ্ডৱৰ ফলত আচলতে এই অঞ্চলটোৰ পৰা যি পানী আচলতে বৈ গৈছে এই পানীটোৱে বৈ গৈ মৰিগাঁৱৰ যি জালুগুটি লুকাকুচি দন্দুৱা শোলমাৰী দলবাৰী আদি অঞ্চলসমূহক ক্ষতি কৰাৰ ব্যাপক আচলতে আশংকা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে কিয়নো খুব কম সময়ৰ ভিতৰত আচলতে আমি পুনৰ উল্লেখ কৰিছো খুব কম সময়ৰ ভিতৰত এই বানে এক তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিব লাগিব এই যি বানৰ তাণ্ডৱ এই বানৰ তাণ্ডৱৰ ফলত যি ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা সেই সম্ভাৱনা সন্দৰ্ভত ইতিমধ্যে যথেষ্ট লোক অহা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে মৰিগাঁৱৰ যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সজাতি দল জালুগুটি আঞ্চলিকৰ তৰফৰ পৰা তেওঁলোক অহা দেখিবলৈ পোৱা গৈছে আৰু আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম তেওঁলোকক ভাষ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিম তেওঁলোকৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম যিহেতু তেওঁলোক আহিছে তেওঁলোকৰ এই অঞ্চলবাসীৰ কিছু খবৰ লবলৈ তেওঁলোক আহিছে এই অঞ্চলৰ লোকসকলৰ অৱস্থা তেওঁলোক বুজ লবলৈ আহিছে আৰু এই সন্দৰ্ভত আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম কি ক'ব যিহেতু খুব কম সময়ৰ ভিতৰত বানে এক তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰথম কথা হ'ল বানপানীক আমাৰ স্থায়ী সমস্যা ৰূপে ঘোষণা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তাহানিৰ দিনৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সন্দৰ্ভত আমি প্ৰতিবাদ কৰি আহিছোঁ বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কিন্তু বৰ্তমান সময়লৈ নকৰাটো দুৰ্ভাগ্যজনক আৰু এই বছৰে নহয় প্ৰতি বছৰে অসমত বানপানী হয় আৰু বানপানীৰ ফলত বহুতো লোকৰ ক্ষয় ক্ষতি হয় তাৰপিছতো কিহৰ কাৰণে অসমক স্থায়ী সমস্যা বানপানীৰ ৰূপে ঘোষণা কৰা হোৱা নাই এই কথা কিন্তু অকণমান লেখত ল'বলগীয়া আৰু চাবলগীয়া মাহিনাই দৃষ্টিৰে চাইছে নেকি কেন্দ্ৰই এই সন্দৰ্ভতো কিন্তু চাবলগীয়া হেৰি যিহেতু কথা হ'ল আমাৰ জালুগুটি আঞ্চলিক কমিটিৰ এটা ভাগ পাত্ৰবাৰী যি চুইচ গেটৰ লগত সংলগ্ন আছে আৰু সেই উদ্দেশ্যে আমি আজি ওলাই আহিছো জালুগুটি আঞ্চলিক কমিটিৰ উপদেষ্টা সভাপতিকে প্ৰমুখ কৰি আহিছো আহি আমি আমাৰ যিখিনি স্থানীয় লোক আছে স্থানীয় লোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু কেনেধৰণৰ ইয়াতে পৰিৱেশৰ সৃষ্টি হৈছে আমি তাৰ বুজ ল'বলৈ আমি চেষ্টা কৰিবলৈ চাইছো আৰু পাৰ্যমানে আমি সহায় আগবঢ়াবলৈ চাব লাগিব যিহেতু যোৱাবাৰো বান বিভীষিকাৰ সময়ত বিভিন্ন সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ঠাইত অসমত বান সাহায্য দিয়া দেখা গৈছে আমি এই সন্দৰ্ভত কিবা কৰিব পৰা নেকি অসম ইয়াৰ সন্দৰ্ভত আমি আলোচনা কৰিম হয় নিশ্চয়কৈ এই মুহূৰ্তত আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আমি যিহেতু অঞ্চলবাসী ৰাইজ আছে অঞ্চলবাসীৰ কাষলৈ যাবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁলোকৰ বৰ্তমান অৱস্থা কেনেধৰণৰ তেওঁলোকক এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা হওক বা ইয়াৰ অঞ্চলটোৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকৰ ফালৰ পৰা হওক তেওঁলোকে কোনো সাহায্য ব্যৱস্থা কৰিছে নেকি বা তেওঁলোকৰ যিসকল বৰ্তমান বানত ডুব গৈছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক জিলা প্ৰশাসন বা প্ৰতিনিধিসকলে তেওঁলোকক সুৰক্ষিত স্থানলৈ নিয়াৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি এই সন্দৰ্ভত আমি অঞ্চলবাসীৰ পৰা জানিবলৈ যত্ন কৰিম কি ক'ব কম এতিয়াতো আপোনালোকে চাইছে অত্যন্ত দুখৰ বিষয় আৰু এইটো হৈছে জাগিৰোড সমষ্টিত যিগৰাকী বিধায়ক তেখেতে অসমৰ মন্ত্ৰী জলসম্পদ মন্ত্ৰী তেখেতে এই ক্ষেত্ৰত বেলেগে ভূমিকা ল'ব লাগিছিলে আৰু এইটো যিটো চুইচ গেটটো চাইছে চুইচ গেটটো অন্তত 50-60 বছৰ হৈ গৈছে বনোৱা ইয়াক পুনৰাই নিৰ্মাণৰ কাৰণে আগতীয়াকৈ ব্যৱস্থা কৰিব লাগিছিলে এই ধৰণৰ ব্যৱস্থা আমি কৰা দেখা নাই এতিয়া আমি বহুত শংকিত কোন মুহূৰ্তত কি হৈ যায় আমি ক'ব নোৱাৰো বৰ্তমান সময়ত কিন্তু
এই যিখন চুইচ গেট, এই চুইচ গেটটো যিটো ক্ষয় ক্ষতি হৈছে তাৰ পাছতে কিন্তু এই পাটবৰী অঞ্চলৰ লগতে বিভিন্ন অঞ্চলৰ লোক শংকিত হৈ পৰে। হয়, এইখিনি এই চুইচ গেটৰ লগত অন্তত ৰাজহ গাঁও 15ৰ পৰা 16 এখন ৰাজহ গাঁৱৰ ৰাইজ জড়িত হৈ আছে। চবৰে খেতি পথাৰত আজি ধান কাটিব পৰা নাই আৰু পটা খেতি আপোনালোকে চাইছে, গোটেই পথাৰ পটা খেতি আৰু বড়ো ধান খেতি, এই ধান আজিৰ মাৰ যোৱাৰ অৱস্থা আহি পৰিছে। নিশ্চয়কৈ আচলতে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে যিগৰাকী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ যি গৃহ সমষ্টি, সেই গৃহ সমষ্টিৰ এটা এলেকা বুলি ক'ব লাগিব আচলতে এই অঞ্চলটোত। আৰু এই অঞ্চলটোত যি বানৰ বাবে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰাৰ বাবে এই পৰিস্থিতি আচলতে সন্মুখীন হ'ব লগা হৈছে বুলি ইতিমধ্যে এই লোকজনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইখিনিতে আমি পুনৰ আন এক বিষয় উল্লেখ কৰিব লাগিব আচলতে যি পীযুষ হাজৰিকা ডাঙৰীয়াৰ গৃহ সমষ্টিৰ আন এটা এলেকা ইতিমধ্যে শংকিত হৈ আছে। যি এটা বান্ধ নিৰ্মাণ কৰা হৈছিল, সেই বান্ধটোৰ বাবে তেওঁলোকৰ যিসমূহ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাসমূহ তেওঁলোকে যথাসময়ত নোলোৱাৰ বাবে আচলতে যথেষ্ট শংকিত হৈ পৰিছে সেই অঞ্চলবাসী। আৰু পৰৱৰ্তী সময়ত আমি সেই অঞ্চলৰ পৰা আপোনালোকক পোনপটীয়াভাৱে তাৰ দৃশ্যাংশ আমি আপোনালোকক দেখা যাবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত মোৰ সহযোগীক মই পুনৰ দেখাবলৈ অনুৰোধ জনাম আচলতে বানৰ যি তাণ্ডৱ, সেই তাণ্ডৱ যি বানৰ যি গতিবেগ, সেই গতিবেগ আমি যদি কিছু আমাৰ নৰ্থ ইষ্ট ভিউৰ দৰ্শকসকলক দেখাবলৈ সম্ভৱ হয় মই মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাম। আৰু এয়া হৈছে মৰিগাঁও জিলাৰ যি পাটবৰীৰ যি চুইচ গেট, সেই চুইচ গেট ক্ষতি হোৱাৰ পাছৰ যি বানৰ তাণ্ডৱ, বানৰ যি তীব্ৰ ৰূপ, সেই তীব্ৰ ৰূপ আমি আপোনালোকক দেখা যাবলৈ যত্ন কৰিছোঁ। আৰু এয়া হৈছে মৰিগাঁও পাটবৰীৰ যি বানৰ তাণ্ডৱ, সেই তাণ্ডৱ আমি আপোনালোকক পোনপটীয়াভাৱে দেখা যাবলৈ যত্ন কৰিছোঁ। আৰু এই বানৰ পাছত এতিয়া ইতিমধ্যে আমি উল্লেখ কৰিছোঁ মৰিগাঁও কেইবাখনো অঞ্চলত কেইবাখনো গাঁৱৰ লোক আচলতে শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো যিহেতু খেতি আছে, খেতিৰ সমান্তৰালভাৱে তেওঁলোকৰ গৃহসমূহতে অঞ্চলৰ লোকসকল যথেষ্ট শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি পুনৰ এই অঞ্চলৰ লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা আমি পোনে পোনে জানিবলৈ যত্ন কৰিম। কি ক'ব, কেতিয়াৰ পৰা হৈছে? এইটো আজি 3 দিন আছে। এইটো চুইচ গেট বনোৱা আজি 130 বছৰমান হ'ল। এতিয়া আগতে আমি 4-5 বাৰ জনাই আছিলোঁ, তৰুণ গগৈৰ দিনৰ পৰা আমি জনাই আছিলোঁ। জনাই এতিয়াতো পৰিৱেশটো বৰ বেয়া হৈছে। এই পৰিৱেশটো বেয়া আছে, তাৰমানে এইটো যদি মেৰামতি ৰাইজে নকৰে, চৰকাৰে নকৰিলেতো ইয়াতো প্ৰায় 100খনমান গাঁৱৰ মানে এইটো গোটেই আদায় হৈ গ'ল। কাৰণ বায়া পূজাৰ পৰা ধৰি সাপমাৰি, ভোগধলা আৰু তৰাগুৰি মানে এইটো তোমাৰ কাঠগুৰি, গোগাপুচি এইখিনি মানে গোটেই ধ্বংস পাতি দিলে। চৰকাৰে ধৰি লওক এইটো আমাৰ জনপ্ৰতিনিধিসকলে যোগাযোগ কৰিছে, বিধায়কগৰাকী অহা দেখিবলৈ পোৱা গৈছে। এই 5 বছৰটো নাই, তাৰ আগত আমি কিন্তু বহুত যোগাযোগ কৰিছিলোঁ, কিন্তু যোগাযোগ কৰোঁতে তেওঁলোকে কিন্তু আমাৰ সেইখিনি মানে মেৰামতি কৰি নিদিল। এতিয়া আমি মানে এই মুখ্যমন্ত্ৰী আমাৰ তেখেতৰ যোগাযোগ কৰিব আছিল আমাৰ বিধায়কক যোগাযোগ কৰিলে। এতিয়া এই যিখিনি বস্তা চস্তা আনিছে মেৰামতি কৰিবৰ কাৰণে আমাৰ বিধায়কে দিছে। এতিয়া মানে অহা বছৰ পৰা তেওঁলোকে দিয়ে না নিদিয়ে আৰু আমি চাব লাগিব। মই নিশ্চয়কৈ আচলতে বৰ্তমান বিধায়কগৰাকীয়ে কিছু নিজাববীয়া প্ৰচেষ্টা হাতত লোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে। ইতিমধ্যে মৰিগাঁৱৰ অতিৰিক্ত উপায়ুক্ত আৰু মৰিগাঁও ৰাজস্ব বিষয়া আমি তাত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱা দেখিবলৈ পোৱা গৈছে। আমি নৰ্থ ইষ্টৰ দৰ্শকসকলক ইয়াৰ পোনপটীয়া দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। আৰু মৰিগাঁও যি পাটবৰী চুইচ গেটত ইতিমধ্যে মৰিগাঁও উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত লগতে বিভিন্ন বিষয়া কৰ্মচাৰীসকলক দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰিস্থিতি বুজ লোৱা দেখিবলৈ পোৱা গৈছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক নৰ্থ ইষ্টৰ স্ক্ৰীণৰ জৰিয়তে দেখা যাবলৈ যত্ন কৰিছোঁ। আৰু তেওঁলোকে ইয়াৰ অঞ্চলবাসী উদ্ধাৰৰ বাবে যি যথাসম্ভৱ প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ তৰাজানস্থিত সোণজনী জুৱেলাৰী আধুনিক আৰু পৌৰাণিক অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, য'ত গহনা নিৰ্মাণ কৰোঁতে আপুনি লাভ কৰিব 35% ৰেহাই। সকলো অসমীয়া গহনাত 25% ৰেহাইৰ লগতে হীৰাৰ গহনাত 5% ৰেহাই। গতিকে আজি আহক আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ গহনাবিধ সোণজনী জুৱেলাৰীৰ পৰা।
বালাজী হাৰ্ডৱেৰ এণ্ড ইলেক্ট্ৰিকেলছ যোৰহাট থানাৰো স্থিত এই প্ৰতিষ্ঠানত আপুনি কম দামতে লাভ কৰিব উন্নত মানদণ্ডৰ হাৰ্ডৱেৰ সামগ্ৰী টাইলছকে আদি কৰি গৃহকাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী গতিকে আজিয়ে আহক আৰু ক্ৰয় কৰক আপোনাৰ গৃহকাৰ্যত প্ৰয়োজনীয় সামগ্ৰীবিধ ষ্টেচনাৰী হাব ওৱান ষ্টপ সলিউশ্যন ফৰ অল ইয়ৰ অফিচিয়েল নিডছ যোৰহাট থানা ৰোডৰ এই প্ৰতিষ্ঠানত আপুনি লাভ কৰিব ইঞ্জিনিয়াৰিং এণ্ড আৰ্কিটেক্সাৰ কলেজ cake confectioners and art items, school and college stationery, office stationery, fancy stationery, art and crafts or সামগ্ৰীকে ধৰি আন বহুতো প্ৰয়োজনীয় ষ্টেচনাৰী সামগ্ৰী ইয়াৰ উপৰিও অনলাইন অৰ্ডাৰ কৰিলে আপুনি লাভ কৰিব 10% ৰেহাই হোম ডেলিভাৰী সুবিধা উপলব্ধ আপুনি যদি ফোনযোগে অৰ্ডাৰ কৰিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰক 8822770007 নম্বৰত গতিকে আজি আহক আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় ষ্টেচনাৰী সামগ্ৰীবিধ কেৱল মাত্ৰ ষ্টেচনাৰী হাবৰ পৰা নৰ্থ ইষ্ট ভিউ সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা